নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত। আৰু মই আপোনাৰ আছোঁ এতিয়া মিৰ্জাৰ এখন ভিতৰৰ গাঁৱত বৰিহাটত। আৰু ইয়াতে মোৰ ভাল বন্ধু পংকজ কলিতাৰ ভণ্টিৰ বিয়া, সেয়ে আহিলোঁ। যোৱাকালি ৰাতি আহি পালোঁ আৰু এতিয়া শুৱাপাতিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু ৰাতি আহি এনেকৈ আমি আছোঁ, বাকী লগৰবিলাক উঠি গ'ল, এটা আছে এনেদৰে উঠিব মনে কৰা নাই। বলকচোন এতিয়া আপোনাৰ ফ্ৰেছ হৈ কিনে আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ফ্ৰেছ হৈ লগতে তাৰপিছত সকলোবোৰ দেখাই আছোঁ। ফ্ৰেছ হৈ আহি গ'লোঁ, এতিয়া চাহটো খাই লওঁ বোলো। বিয়া ঘৰৰ চাহ ধুনীয়াকৈ দিছে, চব পেট ভৰাই খাব দিছে। কলে নিমকিয়ে থকথকীয়া চাহ। গোলাপ বেবি ৰাইচ। ৰেডি হৈছোঁ, দুপৰীয়াৰ মানুহে আহিব এতিয়া খাবলৈ। খানাবিলাক হৈ আছে আৰু অলপমান আছে, আপোনালোকে চাই থাকক, সকলো দেখাই আছোঁ। এইপিনে এতিয়া খুৰাই চাদ্য কৰি আছে আৰু আনপিনে আপোনাৰ এইপিনে আপোনাৰ এতিয়া পানী তুলিব যাব। এইপিনে আপোনাৰ 3বাৰ পানী তোলে, আমাৰ পিনে এবাৰ পানী তুলিব যায় বাৰু। গুৱাহাটীৰ ফালৰ পৰা বা গুৱাহাটীত বিয়াবোৰত এবাৰে পানী তোলা যায়, কিন্তু এইপিনে আপোনাৰ মিৰ্জাৰ ফালৰ 3বাৰ পানী তুলিব যোৱা হয়। এবাৰে দেখাইছোঁ আৰু 3বাৰ দেখালে বহুত লম্বা হৈ গৈছে। এতিয়া ধুনীয়াকৈ পানী তোলা হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমাৰ ঢুলীয়াসকল আৰু বেণ্ড পাৰ্টি দাদাসকলক বা দাদাসকলক ধুনীয়া নাচিব মানে গানৰ বজাব। এতিয়া ধুনীয়াকৈ গানৰ তালে তালে নাচি নাচি এতিয়া পানী তুলি আমি ঘৰলৈ গৈ আছোঁ। ভাগ্য ভাল নালিল যে কি আছে
মিনালে কাটিব পাৰিব। এয়া হ'ল আপোনাৰ নৰসিংহ, এইপিনে মই এইপিনে পকৰি বনাই আছে, তাকে দেখাবলৈ আপোনালোকক আহি গ'লোঁ। এইপিনে পিঁয়াজ কুটি থোৱা হৈছে পকৰি বনাবলৈ, এইপিনে পকৰি বনাই থৈ দিছে। নৰসিংহ দিয়ে পকৰি খাই মজাই বেলেগ। আৰু এইপিনে আপোনাৰ জিলাপি বনাই আছে, জিলাপি দুৰ্গা পূজাতে দেখা যায় আৰু বিয়া বাৰুত আজিকালি দিয়া কৰিছে, খাই বৰ ভাল লাগে। জিলাপি মেইন। हो ना, याचं तो
এইপিনে আপোনাৰ দৰা আহি পালে এতিয়া বাজিছে আপোনাৰ 2:30 ৰাতি তাৰমানে লগ্ন আছিল বহুত দেৰি হ'ল আৰু এইপিনে আটক হৈ গ'ল নিজৰ মাজত চাই থাকক মই বেছিকৈ কৈ থকা নাই আপোনালোকক দেখাই আছোঁ বেয়া নাপাব এতিয়া দৰাক প্ৰশ্ন সুধি থকা হৈছে যিটো নিয়মে আপোনাৰ প্ৰশ্ন উত্তৰটো আপোনালোকে জানেই সকলো লকডাউন চলিছে রে কিন্তু লকডাউন লকডাউন আমি যাওয়া দেখি লকডাউন চলিছে লকডাউন করোনা ভাইরাস নাই ইয়াতে খাই লওক দে তাৰপিছত খাই আছোঁ আছে তো জায়গায় ভুলে ভুল আছে বহি লওক অঁ Dorang mami aku tuh suka. এতিয়া বাজিছে 4টা আৰু আপোনাৰ পিনে সম্পূৰ্ণটো বিয়াখন হৈ গ'ল সুকলমে আৰু এতিয়া আপোনাৰ
ক'তো যাবলৈ হ'ব। এতিয়া আপোনাৰ সম্পূৰ্ণৰূপে অসমীয়া নীতি নিয়মেৰে বিয়াখন সম্পূৰ্ণৰূপে হৈ গ'ল আৰু এতিয়া কইনাক বিদায় দিবলৈ সকলো সাজু হৈছে। এই সময়ছোৱাই বহুত দুখ লগা সময়ছোৱা, আপোনালোকে চাই থাকক। এইখন একানো গাড়ীখন আগে দিয়ে এইপিনে কইনা গুচি গ'ল। সোনকালে যাবা। আমাৰো এতিয়া ঘৰে ঘৰে যাবলৈ সময় হৈ গ'ল। শুই কিনে ঘৰলৈ যামগৈ আৰু। এইপিনে চাওক শুয়ে আছে, 8টা বাজিছে। আমি কইনা বিদায় দিলোঁ 6টা 6:30 বজাত আৰু এতিয়া 8টা 8:30 বাজিছে। মোৰ লগৰটো উঠিব হোৱাই নাই, তাক মাতি আছোঁ, নাই উঠিবলৈ হোৱাই নাই, সতৰাই আছে। দিয়ক তেনেহ'লে আপোনালোকক আকৌ লগ পাম এই আশাৰে আজিলৈ আহিছোঁ। বাই বাই। কোনটো?